তাৰপিছত এতিয়া মানুহজনে মানে এটা দুটা এনেকৈ 7-8টামান মৰি। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নতুন ভিডিঅ' এবাৰ সকলোকে স্বাগত জনাইছোঁ। ডেকা পলিবলৈ ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। যিহেতু আপোনালোকে গম পাইছে মই ফাৰ্ম এখন খুলিছোঁ, ফাৰ্মতে কাম লাগি আছোঁ দুয়োটাই মিলি। আপোনালোকে মিনি ব্লগবিলাক পাইছে চাগে অলপ চলপ। ইমান পপুলাৰ মানুহ নহয়, তেও মানে নতুনকৈ ষ্টাৰ্টিং কৰিছোঁ। যিহেতু মেমৰিজ কিছুমান থ'বলৈ ভিডিঅ' কেইটা বনাইছোঁ, আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। আজি এতিয়া মই ফাৰ্মত পানী চানী দি আছোঁ। এতিয়া বাজিছে 11টা আগত। ৰাতিপুৱা 6টামানৰ পৰা ৰাতি 11টা বাজি আছে যায় আৰু কাম কৰালৈকে। এতিয়া মানে এইটো লাইনটো পানী দিয়া হৈছে। এইটো মানে 4টা লাইনত দিয়া হৈছে, কাৰণ এইটো অলপ বহল আছে 25 আৰু দীঘলটো আছে 64। সেইটো কাৰণে মানে 4টা ভাগ। এনেইতো দিলেতো 3টাই দিয়া যায়। তাৰপিছত এতিয়া মানুহজনে মানে পানী কাম কৰি আছে, মই মানে ভিডিঅ'টো বনাই আছোঁ, দি আছোঁ মানে ভিডিঅ' চিডিঅ' বনাইছোঁ মানে পানী টানি আছোঁ, মানে পানী আনি আছে। মই ৰাতিপুৱা মই লাগি থাকোঁ, সি ৰাতি আহি পেলাই পানীখিনি দিয়ে। তাৰপিছত স্প্ৰে চিপ্ৰে মাৰি চব ক্লিয়াৰ হ'ল। আৰু কি জানেনে, ব্ৰইলাৰকেইটা মানে চাউণ্ড চাই গম পাইছে চৰ্দি লাগি আছে। লাষ্ট টাইমত চৰ্দি লাগিলে মানে বহুত বেয়া লাগে। যেতিয়া ৱেটটো কমি যায় ন, তেতিয়া মানে বহুত লছ হৈ যায়। ৱেটটো থাকিলেহে অলপমান কিবা এটা থাকি যায়, এনেইতো বহুত লছ হৈ যায়। বহুতকেইটা মৰি গৈছে, 7-8টামান মৰি গৈছে। পৰহিৰ পৰা লাগিছে, যিহেতু তুঁহখিনি চেঞ্জ কৰি দিয়াৰ কাৰণে চৰ্দিটো লাগি গ'ল, ধূলিটো সোমাই যোৱাৰ কাৰণে। সেইটোৱে আৰু ভালকৈ যিমান চাফা কৰি ৰখাব সিমানেই ভাল ব্ৰইলাৰ। যিমান লেতেৰা কৰিব সিমানে গম পাইছে। মানে বহুত কষ্ট আছে, যোনে কয় সি গম পায়। এইটো ফাৰ্ষ্ট হয়, প্ৰথম খোলা হৈছে ফাৰ্ম। আগতে খোলা হৈছিলে, কিন্তু বেলেগৰ ভাড়াত আছিলে, বহুত লছ হৈ গৈছে। সেইটো কাৰণে নিজে ঘৰৰ ওচৰতে মানে জেগা আছে যিহেতু বনাই পেলাই বহুতখিনি পইচা খৰচ হৈছে। কিমান খৰচ হৈছে পিছত ক'ম বাৰু। এতিয়া মানে পিছত মানে ভালকৈ ক'ম, এতিয়া মানে তাৰপিছত মানে ভাবিছোঁ, আগতে এক্সপিৰিয়েঞ্চ আছে যিহেতু সেইটো কাৰণে খুলিবলৈ সাহ কৰিছেহি। মানে এটা চাই ভালেই হয়, কিন্তু আৰু এটা চাই বেয়া হয়। যেতিয়া বেমাৰ লাগে, যেতিয়া এটা দুটা সেনেকৈ মৰা যায়, মানে বেছি দুখ লাগে। ইমানখিনি কষ্ট কৰাৰ পিছত কিবা বেমাৰ হয় যদি বহুত মৰি যায় ন, বহুত বেয়া লাগি যায়। এতিয়া মানে মুৰ্গীকেইটা চাউণ্ড গম পাইছে, চৰ্দি লাগিছে, মানে এটা দুটা এনেকৈ 7-8টামান মৰি গৈছে। আৰু কিছুমান বেমাৰ লাগিছে, বেমাৰ লগাৰ পিছত নিজে মাৰি দিয়া হৈছে, নহ'লে মানে বেলেগকো সেইটো কাৰণে মানে বাকীকেইটাকো মাৰি দিয়া হৈছে। 3-4টামান বেমাৰ লাগিছে, মাৰি দিছোঁ। আৰু এতিয়া বাজিছে কিমান জানে, 11টা। মানে মোৰ মোবাইলো নাই, মোবাইলো থকাতে দেখাই দিলোঁ টাইমটো দেখাই দিলোঁ হয়। মানে মই মানে আজি পানী চানী কঢ়িয়াই আনে সেইকাৰণে ভিডিঅ' বনাব পাইছোঁ। এনেতো ভিডিঅ' বনাব নোৱাৰোঁ মই, এনেই চব মিনি ব্লগবিলাক বনাই থাকোঁ, সেইবিলাকে আৰু সেইবিলাক পানী কৰি আছোঁ, দেখাই আছোঁ দেই। পানী কঢ়িয়াত ব্যস্ততা, মানে চৰ্দি লগা কৰিলোৱেই মই। দম কি মানে লোকেল কিবা কিবি মানে দিয়া হৈছে চৰ্দিটো ভাল কৰিবলৈ। দৌন চৌন কিবা কিবি দিয়া হয়, হালধি মেডিচিন দিয়া গৈছে, তেও অলপ কমা নাই। আকৌ আজি আনিছোঁ, চাই থাকক মানে কি আৰু ভিডিঅ'টো ইমানখিনি আছিলে, ইমানখিনিকে জনালোঁ আপোনালোকক। আৰু বেছি দীঘলীয়া নকৰোঁ, আৰু কিনো দেখাম, সেইখিনিয়ে পানী বাচন দিয়ে এইখিনি দেখাইছোঁ। গোটেইখিনি চাই থাকক, আৰু ভিডিঅ'টো যি ভাল নাপায় আপডেট কিছুমান দি থাকিম। এনেকুৱা কিবা কিবি যেতিয়া ওজন কমি গ'লে মানে আছে আৰু